Hello guys, পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। সো মই আজি পুনৰ এটি নতুন ভিডিঅ' লৈ আহিছো। আজিৰ টপিকটো বা আজিৰ বিষয়টো হ'ল যে বৈদেশিক লেনদেনৰ বিবৃতি। সো আমি বৈদেশিক লেনদেনৰ বিবৃতি মানেনো কি বুজো সেইটো আমি বুজিবলৈ চেষ্টা কৰো আজি। সো এইবোৰ মানে মই যেনেকৈ বেলেগ ভিডিঅ'টো কওঁ যে এইবোৰ হায়াৰ সেকেন্ডাৰী যোনটো ফাইনেল সেকেন্ড ইয়াৰ এক্সামত সেইটো অহাৰ সম্ভাৱনা থাকে। লগতে এইবোৰ যদি কনসেপ্টটো আমি যদি বুজি কেনে থৈ দিওঁ দেন আমাৰ আফটাৰ আমাৰ হায়াৰ সেকেন্ডাৰী দেন গ্ৰেজুৱেশ্যন দেন মাষ্টাৰ্ছতো আমাৰ সেইবোৰ সহায় হয় যে আমি জানিবলৈ পাৰিম যে বেলেন্স অফ পেমেন্ট বা বৈদেশিক লেনদেনৰ বিবৃতি মানেনো কি বুজা। ঠিক আছে, সো আমি স্টাৰ্ট কৰিছো। বৈদেশিক লেনদেনৰ বিবৃতিয়ে এখন দেশৰ জনসাধাৰণে বিশ্বৰ আন দেশৰ লগত বা সেই আন দেশৰ জনসাধাৰণৰ লগত কৰা দ্ৰব্য সামগ্ৰী সেৱাসমূহ আৰু পৰিসম্পত্তিবোৰৰ লেনদেনৰ তালিকাভুক্ত বা লিপিবদ্ধ কৰে। ইয়াতে কৈছে যে বৈদেশিক লেনদেনৰ বিবৃতিয়ে কিবা এটা বস্তু তালিকাবদ্ধ বা লিপিবদ্ধ কৰে, মানে কিবা এটা বস্তু লিখি থয়। সেই বস্তুতে আমি ইয়াতে বুজিবলৈ চেষ্টা কৰিম যে বৈদেশিক লেনদেনৰ বিবৃতিয়ে কি বস্তু লিখি থয়। বৈদেশিক লেনদেনৰ বিবৃতিয়ে এখন দেশৰ জনসাধাৰণে ধৰি লও আমি ইণ্ডিয়াৰ জনসাধাৰণে আন দেশৰ লগত বা সেই আন দেশৰ জনসাধাৰণৰ লগত কৰা দ্ৰব্য সামগ্ৰী সেৱাসমূহ আৰু পৰিসম্পত্তিবোৰৰ লেনদেনৰ তালিকাভুক্ত বা লিপিবদ্ধ কৰে। ইয়াতে কৈছে যে এখন দেশৰ জনসাধাৰণে বা এখন দেশৰ চৰকাৰে বা এখন দেশে আন দেশৰ লগত যিবোৰ বস্তু বা কি বুলি কৈছে ইয়াতে সামগ্ৰী সেৱাসমূহ আৰু পৰিসম্পত্তিবোৰৰ লেনদেনক যিমানটো লেনদেন হয়, মানে ধৰি লও আমাৰ ইণ্ডিয়াই কিবা এটা বস্তু কাৰ মেনুফেকচাৰিং কৰিলে, কাৰ বিক্ৰী কৰিলে আন এখন দেশত, যেনেকৈ আমেৰিকা, ইউকে, ইংলেণ্ড এণ্ড দেন জাৰ্মানী, তেনেকুৱা শ্ৰীলংকা, নেপাল, সেইবোৰ আমাৰ দেশে ধৰি লওক বস্তু বিক্ৰী কৰিলে, সামগ্ৰীবোৰ বিক্ৰী কৰিলে, তাৰপিছত সামগ্ৰী আৰু ছাৰ্ভিচ কৰে। যেনেকুৱা আমাৰ দেশৰ মানুহে আন এখন দেশলৈ আমেৰিকাত আমি কাম কৰিবলৈ যাওঁ, ঠিক আছে, সেইবোৰৰ ৰেকৰ্ডটো, সেইবোৰ মানে আমাৰ এইটো বৈদেশিক লেনদেনৰ বিবৃতিত মানে সেইবোৰ আমাৰ লিখি থোৱা হয়। ঠিক আছে, তাকে আমাৰ কি বুলি কোৱা হয়, বৈদেশিক লেনদেনৰ বিবৃতি বুলি কোৱা হয়। মানে বৈদেশিক লেনদেনৰ বিবৃতিত সেইবোৰ কথা যে আমাৰ পৰা কিমানখিনি বস্তু, আমাৰ ভাৰতৰ পৰা কিমানখিনি বস্তু আমি আন দেশলৈ, ভাৰতৰ আন দেশলৈ আমি বিক্ৰী কৰিলো বা আন দেশৰ পৰা আমি কি বস্তু কিনিলো, সেইবোৰ লিখি থোৱা হয়। ঠিক আছে, ইয়াতে দ্ৰব্য সামগ্ৰী মানে বুজি পালে, দ্ৰব্য যোনবোৰ বস্তু, কাৰ হওক, যিকোনো বস্তু হওক, ধৰি লওক চাইকেল, যিকোনো বস্তু, কম্পিউটাৰ, টিভি, অল এভৰিথিং, সেইবোৰক আমি দ্ৰব্য সামগ্ৰী বুলি কোৱা হয়, যোনবোৰক আমি টাচ কৰিব পাৰো। ঠিক আছে, এতিয়া আমি এইটো যদি পেনটো আমি টাচ কৰিব পাৰো এণ্ড দেন এইটো আমি যদি বিক্ৰী কৰো বেলেগ দেশত বা বেলেগ দেশৰ পৰা আমি কিনি লৈ আহো, দেন এইটো হ'ব দ্ৰব্য সামগ্ৰী। আৰু সেই বস্তুটোৰ আমি যে সেইটো পেনটো কিনি আনিলো, সেইটো ৰেকৰ্ডটো যেতিয়া আমি লিখি থম বা চৰকাৰে আমাৰ গভৰ্ণমেণ্টে যেতিয়া লিখিব, সেইটোকে আমি বৈদেশিক লেনদেনৰ বিবৃতি বুলি কওঁ। ঠিক আছে, দেন সেৱাসমূহ মানে হ'ল আমাৰ দেশত, ধৰি লওক আমাৰ দেশত মানুহ এজনে, ধৰি লওক মই মোৰ পঢ়াবোৰ শেষ কৰি মই আমেৰিকালৈ কাম কৰিবলৈ গৈছোঁ। ঠিক আছে, চ' আমেৰিকালৈ মই যেতিয়া কাম কৰিবলৈ যাম, মই তাৰে পৰা আমাৰ নিজৰ ঘৰত মই নিজৰ চেলাৰীটো কিছু হ'লেও পঠাম। চ' সেইটো এটা লেনদেন হ'ল। মই তাতে গৈ ছাৰ্ভিচটো দিলোঁ, মানে মই তাতে গৈ মই কাম কৰিলোঁ, দেন তাৰ বিনিময়ত সেইটো দেশে মোক পইচা দিব আৰু সেই পইচা মই আমাৰ ভাৰতত বা মোৰ ঘৰৰ ফেমিলিক পঠাই দিওঁ। ঠিক আছে, দেন পৰিসম্পত্তি মানে কি হ'ল যে আমি ধৰি লওক বেলেগ এটা দেশত এটা কোম্পানী কিনিলোঁ,
কোম্পানী কিনিলোঁ বা আমি সেইটো দেশত আমি ইনভেষ্টমেণ্ট এটা কৰিলোঁ, ডাঙৰ এটা কোম্পানী খুলিলোঁ, সেইবোৰক কি কয় পৰিসম্পত্তি বুলি কোৱা হয়। চ' আমি সেইবোৰ পৰিসম্পত্তি কিনিলেও আমাৰ কি হয় লেনদেন হয়। চ' সেই লেনদেনটো আমি যেতিয়া ৰেকৰ্ড কৰি ৰাখিম তেতিয়া সেইটোকে আমি বৈদেশিক লেনদেনৰ বিবৃতি বুলি কোৱা হয়। চ' বৈদেশিক লেনদেনৰ বিবৃতি বৈদেশিক লেনদেন বিবৃতিৰ দুটা ধৰণৰ হিচাপ থাকে। সেই ধৰণটো হ'ল চলিত হিচাপ আৰু মূলধনী হিচাপ। চ' আমি জাষ্ট মনত ৰাখিব লাগে যে ইয়াতে দুটা ধৰণৰ হিচাপ থাকে, চলিত হিচাপ আৰু মূলধনী হিচাপ। এণ্ড দেন এইটো হিচাপত কি কি হিচাপ কৰা হয় সেইটো মই নেক্সট এটা ভিডিঅ'ত মানে তোমালোকক সকলোকে বুজাই দিম। এইটো ভিডিঅ'ত মানে কি হ'ল বেছিকৈ লেন্দি হ'লে তোমালোকে বৰিং হৈ যাবা। চ' চিম্পলি আৰু এবাৰ বুজাই দিছোঁ। বৈদেশিক লেনদেনৰ বিবৃতিত আমি সেইবোৰ হিচাপ ৰাখোঁ যিবোৰ বস্তু বা সামগ্ৰী বা সেৱাসমূহ আৰু পৰিসম্পত্তিসমূহ আন এটা দেশলৈ, আমাৰ দেশৰ পৰা আন এটা দেশলৈ বিক্ৰী কৰোঁ বা আন এটা দেশৰ পৰা আমাৰ দেশলৈ আমি কিনি আনো। সেইবোৰ যোনবোৰ বিক্ৰী কৰা বা কিনি আনা সেইবোৰ টোটেল হিচাপবোৰকে আমি এই বৈদেশিক লেনদেনৰ বিবৃতিত লিখি ৰাখোঁ বা হিচাপ কৰোঁ। ঠিক আছে, আশা কৰিছোঁ আজি ভিডিঅ'টো বুজি পাইছে, আজিৰ কনচেপ্টটো বুজি পাইছে। ধন্যবাদ, আজিৰ কাৰণে এইখিনিয়ে। থেংক ইউ।